নমস্কাৰ বন্ধু বান্ধৱীসকল ট্ৰাইফেবৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে আমাৰ নিউ উইণ্টাৰ কালেকশ্যনৰ পঞ্চমটো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই ভিডিঅ'ত বিভিন্ন ধৰণৰ কাপোৰ একেলগে আপোনালোকে চাব পাৰিব। আপোনালোকে বুকিং কৰিবলৈ কাৰণে আমাৰ ফোন নম্বৰত হোৱাটছআপ কৰিব পাৰে বা কল কৰিও বুক কৰিব পাৰে। স্ক্ৰীনশ্বট পঠাই দিব লাগে আমাৰ নম্বৰত। আমাৰ শ্বিপিংটো সম্পূৰ্ণৰূপে ফ্ৰী থাকে, গতিকে আপোনালোকে যিকোনো জেগাৰ পৰা আপোনাক পে'মেণ্ট পঠাই আমাৰ কাপোৰ পাৰ্চেছ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এক্সট্ৰা একো পে'মেণ্ট কৰিব নালাগে। আৰু আমাৰ গুৱাহাটীত যিটো কেছ অন ডেলিভাৰী ব্যৱস্থা আছিলে সেইটো আমি অলপ দিনৰ কাৰণে এইটো বন্ধ ৰাখিম, গতিকে আপোনালোকে অনলাইন পে'মেণ্ট কৰিও আমাৰ পৰা কাপোৰ লৈ থাকিব পাৰিব। এইযোৰ আমাৰ প্ৰথম কাপোৰযোৰ অতি সুন্দৰ কাপোৰ, কেঁচা পাটৰ গাড়ী দিয়া কাপোৰ হয়। এইকেইযোৰ অতি সুন্দৰ হয়। এইযোৰ আকৌ হোৱাইটৰ ওপৰত অকল গ্ৰীণ সূতাৰে কাম কৰা আছে। ব্লাউজটো অল অভাৰ থাকিব, অতি সুন্দৰ হয় এইযোৰো। এইযোৰ কালাৰ্ডত আহিছে। এইযোৰ আচলতে ৰং কৰা গাড়ী দিয়া নুনি কাপোৰ হয়। এইযোৰ আকৌ পদ্মিনীৰ ওপৰত আপোনালোকে চাব পাৰে, অতি সুন্দৰ হয়। ব্লেকৰ ওপৰত আছে ঘিচা সূতাইদি কাম কৰা। এইযোৰ আকৌ নুনিৰ কাপোৰেই হয়, কিন্তু দীঘলীয়াকৈ আঁচতৰা থাকিব গোটেই কাপোৰযোৰত। এইযোৰ আমাৰ আটাইতকৈ জনপ্ৰিয় কাপোৰ, চিম্পুল পদ্মিনী কাপোৰৰ হয়, অতি সুন্দৰ হয়। মূল্যটো যথেষ্ট ৰিজনেবল হয়। এই কালাৰটো অতি সুন্দৰ হয়, এইটো আপোনালোকে চাব পাৰে। মেৰুনৰ ওপৰত আছে, বহুত চিম্পুলকৈ কৰা থাকে কামখিনি। এইযোৰ গ্ৰে কালাৰৰ ওপৰত আছে। বহুতে সূতা ফুল ভাল পায়। অকল সূতা ফুলৰ কাপোৰবিলাক আচলতে ৰাফ ইউজ কৰিবলৈ বহুত ভাল হয়, বা ধুই দিবও পাৰি সেইবোৰ কাপোৰ। এইযোৰ আকৌ গাড়ী দিয়া ব্ৰকেট কাপোৰ হয়, যথেষ্ট হেভিকৈ কাম কৰা আছে। মেখেলাখনত বহুত হেভিকৈ আছে আৰু ব্লাউজ পিচটো অল অভাৰ কাম থাকিব। এইযোৰ আকৌ চিম্পুল পদ্মিনীৰ, মাত্ৰ 1100 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে ষ্টেপুল কটনৰ, অলপমান বেলেগ ধৰণৰ ডিজাইনটো। মাত্ৰ 1200 টকাতে আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ আকৌ পদ্মিনীৰ ওপৰত ঘিচা ফুলেৰে কৰা আছে, অতি সুন্দৰ হয়। আপোনালোকে এই প্ৰত্যেকযোৰ কাপোৰৰে যদি ফটো চাব বিচাৰে, আমাৰ ফেচবুক পেজত আপোনালোকে ইয়াৰ ফটোখিনি চাব পাৰিব ভালদৰে। আমাৰ ফেচবুক পেজত এই ফটোখিনি আপলোড দিয়া থাকিব। আৰু আমাৰ ফেচবুক পেজৰ লিংকটো আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাব। এইযোৰ মিক্স নুনিৰ ডিছকাউণ্টেড কাপোৰ, যথেষ্ট ৰিজনেবল দামত আপোনালোকৰ কাৰণে এই কাপোৰযোৰ আগবঢ়াইছোঁ। এই কালাৰটো আচলতে অতি সুন্দৰ কালাৰ হয়, গ্ৰীণ হয়, মেহেন্দি গ্ৰীণৰ দৰে কালাৰটো। ব্লাউজটো অল অভাৰ আছে, গুণা দি কাম কৰা আছে, অতি সুন্দৰ হয় কাপোৰযোৰ। এইযোৰ বগাৰ ওপৰত আহিছে, অতি সুন্দৰ হয়, জোনবিৰি ডিজাইন হয়। যথেষ্ট ডিছকাউণ্টেড মূল্যত আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এই ডিজাইনটো আমাৰ যথেষ্ট জনপ্ৰিয় হয়। এইযোৰ চাব পাৰে সম্পূৰ্ণ মুগা কালাৰত আহিছে, কিন্তু মিক্স নুনি কাপোৰ হয়। দেখাত একদম টচৰ কাপোৰৰ দৰে লাগিছে, কিন্তু টচৰ কাপোৰ নহয়। এইযোৰ আকৌ ষ্টেপুল কটনৰ, এইযোৰ যথেষ্ট সুন্দৰ কাপোৰ। এইযোৰ ৰঙা আৰু কোলাৰে কাম কৰা আছে, অতি সুন্দৰ হয় মুগা কালাৰটো। এইযোৰ স্লাব কটনৰ, অলপ স্পেচিয়েল হয় কাপোৰযোৰ। কালাৰ কম্বিনেশ্যনটো খুব আনকমন হয়। এইযোৰ 2000ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰো মিক্স নুনিৰ ডিছকাউণ্টেড কাপোৰ, মাত্ৰ 1800 টকাত আপোনালোকে ল'ব পাৰিব। আমাৰ আচলতে কিছুমান কাপোৰ, যিহেতু আমাৰ প্ৰায়বিলাক কাপোৰ হেণ্ডলুমৰ কাপোৰে আপোনালোকৰ কাৰণে আগবঢ়াওঁ, গতিকে কিছুমান কাপোৰ আমাৰ ওচৰত আচলতে খুব লিমিটেড ষ্টক থাকে, এযোৰ বা দুযোৰ পিছেই থাকে। গতিকে আপোনালোকে সোনকালে বুক কৰিব। সোনকালে বুক কৰিলেহে আচলতে কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। এইযোৰ আকৌ ষ্টেপুল কটনত, এইযোৰ কালাৰটো খুব আনকমন, সেইকাৰণে আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এইযোৰ আকৌ ষ্টেপুল কটনৰ ওপৰতে ব্লেকৰ ওপৰত আহিছে, যথেষ্ট সুন্দৰ কণ্ট্ৰাষ্ট লাগিছে কালাৰটো।
আমি অতি সোনকালে আপোনালোকৰ কাৰণে এটা উইণ্টাৰ গিভ এৱে লৈ আহিম, গতিকে আপোনালোকে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব, তেতিয়া আপোনালোকে আমাৰ পৰৱৰ্তী গিভ এৱেত অংশগ্ৰহণ কৰিব পাৰিব। আমি পৰৱৰ্তী ভিডিঅ'ৰ লগে লগে আপোনালোকৰ কাৰণে গিভ এৱে লৈ আহিম, গতিকে আমাৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। এইযোৰ আকৌ কটন নুনিৰ আহিছে, এইযোৰ অতি সুন্দৰ মাল্টি কালাৰ কাম হয়, যথেষ্ট সুন্দৰ লাগে কাপোৰযোৰ, আপোনালোকে ল'ব পাৰিব। মুগা কালাৰৰ ওপৰত আহিছে। এইযোৰ আকৌ কটন নুনিৰে হেভি কাম থকা কাপোৰ, মাত্ৰ ৩২০০ টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। কালাৰটো অতি সুন্দৰ হয়। এইযোৰ স্পান ঘিচা চিল্কৰ হয়, অতি সুন্দৰ হয়, মাত্ৰ ৩২০০ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। যথেষ্ট সুন্দৰ কাপোৰ হয়। আচলতে এই কাপোৰকেইযোৰ উইণ্টাৰত পিন্ধিবলৈ বহুত ভাল পাব আপোনালোকে। এইযোৰত লতা ডিজাইন আছিলে। এইযোৰ আকৌ স্লাব কটনৰ হয়, এইযোৰো অতি সুন্দৰ কাপোৰ, মাত্ৰ ২৫০০ টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চিম্পুল টচৰ কাপোৰ হয়, কিন্তু সম্পূৰ্ণ পিয়'ৰ কাপোৰ হয়। যথেষ্ট ডিছকাউণ্টেড মূল্যত আপোনালোকৰ কাৰণে এইযোৰ আগবঢ়াইছোঁ। এই কাপোৰযোৰৰ মূল্য হৈছে ৩৮০০ টকা মাত্ৰ। এইযোৰ আকৌ চাব পাৰে টচ নুনি কাপোৰ, এইযোৰ যথেষ্ট ডিছকাউণ্টেড মূল্যত আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এইযোৰ আহিছে পিয়'ৰ এৰী কাপোৰ, যিহেতু উইণ্টাৰ এতিয়া আহিছে, আপোনালোকে পিয়'ৰ এৰী কাপোৰ পিন্ধিবলৈ খুব ভাল পাব। শীতকালত আচলতে পিয়'ৰ এৰী কাপোৰ পিন্ধিবলৈ এৰী চলখন লোৱাৰ দৰেই হৈ পৰে, গতিকে আপোনালোকে এই এৰী কাপোৰযোৰ চাব পাৰে। আপোনালোকৰ প্ৰত্যেকটো লাইক আমাৰ কাৰণে যথেষ্ট মূল্যৱান হয়। আপোনালোকে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'ত এটা লাইক কৰিব, আমি যথেষ্ট উৎসাহ অনুভৱ কৰোঁ আৰু নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিবলৈ। আৰু লগতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ জনাই আজিলৈ আহিছোঁ। ধন্যবাদ।